আমি আছো জাগিৰ কলেজত মানে আমাৰ কলেজত আহোঁ প্ৰশান্ত ৰেলি যাম আমি এতিয়া প্ৰশান্ত ঢেৰ কথা কৈ আছে আৰু প্ৰশান্ত ঢেৰ কথা কৈ আছে লাইন হ'ব দিছোঁ চবকো দমছো তো নামটো কৈ দিম কিবা খাব দিয়া আজি জাগিৰ মহাবিদ্যালয় 75তম দিৱস উপলক্ষে জাগিৰৰ ছাত্ৰ একতা সভাই তিৰংগা ৰেলী প্ৰস্তুত কৰিছে সেয়েহে মই ছাত্ৰ ছাত্ৰীক একত্ৰিত কৰি ৰেলীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা এতিয়া দলে বলে আহে যেনেকুৱা ঘৰে ঘৰে উদ্বোধন ঠিক তেনেদৰে ঘৰে ঘৰে তিৰংগা নীলা আকাশত হ'ব লাগে হয় নাই নহয় আমি ঠিক আছে আমি লাৰু আছো আমাৰ ফ্ৰেণ্ডছ কুণ্ডলছ কথাটো হ'ল কৈ দিয়া হ'ল একো নাই এই পৰশ আজি আমাৰ ভাৰতবৰ্ষত কৈ দিয়া আমি একেলগে আছো গোটেই কেইজন তাকে আমি চেষ্টা কৰিবলৈ হয় একচুৱেলি আমাৰ তাকে আমি আহিলোঁ তুমি কোৱা ইচিলিয়ে অংকুৰ কিবা ক'বা তুমি অংকুৰ কিবা ক'বা দেখা তোমাৰ এটা ক'বা কৈ দিয়া কিবা এটা কৈ দিয়া কিবা এটা কৈ দিয়া তোমাৰ যি মনত আহিছে তাকে কৈ দিয়া দিয়া কোৱা তোমাৰ ওচৰত লৈ গৈছোঁ কেমেৰা তোমাৰ तुमको दौड़ने पड़ेंगे हमारा कॉलेज में रैली के लिए लाइन हो रहा है साथ में हम भी लाइन हो रहे हैं ये देखो ओ इतना लंबा लाइन प्रशांत কি আছে নাম প্ৰশান্ত বড়ো বয়েজ কমন ৰুম ছেক্ৰেটাৰী জেচি আমাৰ ছাপৰ্টাৰ হয় আমাৰ লগতে একেলগে পঢ়ে কিন্তু আজিলৈকে কলেজৰ একো কাম কৰিব পৰা নাই মই কিন্তু বেয়া দিছোঁ আজি ফালি দিলি তই এপাক নাচো দে দেহা পিৱাৰ এনচাৰ এইটো মাল আমাৰ এছ কি মাল এইটো আমাৰ ৰেলী 9টা বজাৰ পৰা আৰম্ভ হোৱা কথা আছিল কিন্তু 9টা বজাৰ পৰা নহ'ল তো এতিয়া প্ৰায় আমাৰ টাইম হৈছে 9:52 তো এঘণ্টা লেট হৈছে আমাৰ এটা গম পোৱা যায় মানুহ কিমান মানে আগ্ৰহী এইবিলাকত তো এইবিলাক কামত কিমান আগ্ৰহী গম পোৱা যায় ল'ৰা ছোৱালীবিলাক ষ্টুডেণ্ট নতুন প্ৰজন্মৰ কিমান আমাৰ ফ্ৰেণ্ডছ ফটোখন এয়া আমাৰ কি বোলে যোগেন্দ্ৰ নায়ক এই যোগেন্দ্ৰ এইফালে চা लाइन भाग रहा है थोड़ा लाइन ब्लॉक थोड़ा भाग रहा है लेकिन बहुत दूर तक है लाइन इसका नज़र मैंने गंदी है कैंसल कोने खबर थी इमान सोनकाले হ'ব লাগিছিলে প্ৰথমে এইফালে ভিডিঅ' এটা কৈ যাম কেঞ্চেল হ'ল মানুহখিনি আহি গ'ল নহয় কেঞ্চেল হ'ল আমাৰ এইটো বহুত দুখৰ খবৰ এটা পাইছোঁ আমি এতিয়া বয়েজ কমন ৰুমৰ সেই ছেক্ৰেটাৰী যে মই কোৱা তুমি কোৱা এনিথিং ইউ সে I am having so much very pain in my stomach. Oh, sorry, in my heart. Yeah. That's why I am feeling very lonely. I mean, very sad. I'm feeling very sad. So it's a very emotional damage. It's a very emotional damage for us in our heart.
So what must should I say? Okay. It's okay. Don't worry. We will have another time. Next time, another time आएगा. Okay. See you soon. तो लग पाम नेक्स्ट भिडिঅ'ত তো আজিলৈ বাই বাই